নমস্কাৰ, মই ৰিমি হাজৰিকা। সকলোকে মোৰ চেনেল ৰিমিজ কিচেনলৈ স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজি মই আপোনালোকৰ আগলৈ লৈ আহিছোঁ বৰালি মাছৰ জোলৰ ৰেচিপিটো। পটককৈ বনোৱা এই ৰেচিপিটো যদি ভাল লাগে তেনেহ'লে প্লিজ এটা লাইক কৰিবচোন আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এই ৰেচিপিটো বনাবৰ কাৰণে মই 2 চামুচ তেল লৈ অলপ জিৰা দি তাত দিলোঁ পিঁয়াজ আৰু লগতে দিম কেঁচা জলকীয়া। সেইখিনি ব্ৰাউন কালাৰ হোৱালৈকে ভাজিম। তাৰপিছত এতিয়া মই মছলা দি সোৱাদ অনুসৰি নিমখ, জলকীয়া গুড়ি, জিৰা গুড়ি আৰু হালধি দিছোঁ। সেইখিনি অলপ আধা কাপ পানী দি পেলাই মই তেলটো ছেপাৰেট হোৱালৈকে ভাজিম। আধা কাপ পানী দিছোঁ, দেখিছে আপোনালোকে। তেলটো ছেপাৰেট হ'ব লাগিব, তেতিয়ালৈকে মই ভাজি থাকিম। এয়া হৈ গৈছে চব 3 পৰা 4 মিনিটৰ ভিতৰত। এতিয়া মই বৰালি মাছ দি দিছোঁ। এপোৱামান বৰালি মাছ এনেকৈ মই দি দিম। অলপমান ভাজিব 2 পৰা 3 মিনিটমান। তাৰপিছত একাপ পানী দি দিয়ক, গৰম পানী। হাই ফ্লেমত 10 মিনিটলৈকে আপোনালোকে সেইখিনি বইল কৰিব লাগিব, সিজাব লাগিব। এয়া চাওক, পানীটো কমি পেলাই তেলটোৰ ওপৰলৈ উঠি আহিছে। এতিয়া আমি 2টা আলু আৰু 1টা বিলাহী দি দিম। দি পেলাই একাপ পানী দিম। সেইখিনি 5 মিনিট হাই ফ্লেমত উতলিবলৈ দিম। এয়া ঢাকি দিছোঁ। এয়া 5 মিনিটৰ পিছত দেখিছে পানী কমি আহিছে। আলুখিনিও 80% সিজি গৈছে, বিলাহীখিনিও ধুনীয়াকৈ সিজি পেলাই প্ৰায় নাইকিয়া হৈ গৈছে। এইটো পইণ্টত মই কি কৰিম, আপোনালোকে 2 কাপ পানী দি দিব, গৰম পানী। 5 মিনিটৰ কাৰণে হাই ফ্লেমত উতলিবলৈ দি দিয়ক। উতলিছে। ইয়াত দেখিছে মই পটককৈ কেনেকৈ আপোনালোকক বৰালি মাছৰ জোলটো বনাব পাৰি টেষ্টিকৈ। আজি মই সেইটোকে দেখুৱাইছোঁ। এয়া ধুনীয়াকৈ সকলো হৈ গ'ল, বৰ ধুনীয়া চেণ্ট ওলাইছে, বৰ ধুনীয়া কালাৰো হয়। এতিয়া এয়া ধনিয়া পাত দি দিয়ক। হৈ গ'ল আপোনালোকৰ ৰেচিপিটো ৰেডি। এয়া চাওক, একেবাৰে পটককৈ আপোনালোকে পটাপট বনাব পৰাকৈ ধুনীয়াকৈ বৰালি মাছৰ টেষ্টি ৰেচিপিটো ৰেডি হৈ গ'ল। যদি এই ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ। ধন্যবাদ।